Hello everyone, welcome back to Rupam Vlog. আজি Rupam Vlogত আপোনালোকে ইমানেই ধুনীয়া বস্তু এটা দেখিবলৈ পাব আৰু আজি মই বনাম যেহেতু খাদ্যটো মোৰ আজি অকমান বেলেগ ষ্টাইলত হ'ব আৰু একেবাৰে আপোনালোকক বনাই দেখুৱাম একেবাৰে এতিয়াতো বাৰু গৈ লৈছো পাকঘৰত প্ৰথমতে কি বনাম আপোনালোকক একেবাৰে দেখাই লৈছো এফালে লৈ লৈছো বনাবৰ কাৰণে মই ইয়াতে সামগ্ৰী ইয়াতে আছে জাতিলাও আৰু কেঁচা আম এটা আছে আৰু এফালে আছে কাচকল ধান জলকীয়া আৰু গাজৰ আৰু ইয়াতে আছে তিতা ভেকুৰি এটো হল আপোনাৰ কলডিল ইয়াতে আছে বগৰী আৰু এটো হল ক্যাপসিকাম এইফালে তিতা কেৰেলা আছে গোটেইখিনি দি পেলাই আজি মই বইল কৰি বস্তু এটা বনাম আৰু সেইখিনি খাই দেখুৱাম আপোনালোকক ইমান টেষ্টি লাগে এনেকৈ আপোনালোকে যদি বনাই মিক্স কৰি খাই নহয় বহুত টেষ্টি লাগে খাই চাব আৰু ইয়াৰ লগতে এটা স্পেশাল ডিশো আছে স্পেশাল ডিশটো মই আপোনালোকক এতিয়া নকওঁ যেতিয়া বনাই গোটেইখিনি বনাই হৈ যাব আৰু লগত খাম তেতিয়াহে দেখাম কিন্তু ভিডিঅ'টো স্কিপ কৰিব নোৱাৰিব আপোনালোকে স্কিপ নকৰাকৈ চাব শেষত দেখিবলৈ পাব ইয়াৰ লগত কি খাম বলক এতিয়া এইখিনি মই যোগাৰ কৰি লওঁ প্ৰথমতে কাটি বাছি ৰেডি কৰি লওঁ বইল কৰিবৰ কাৰণে মই এতিয়া এইফালে সকলো বস্তুখিনি কাটি বাছি ৰেডি কৰি লৈছোঁ দেখিছেই নহয় আপোনালোকে ইয়াতে বইল কৰিবৰ কাৰণে ইয়াতে লাও ভেকুৰি গুটি গোটেইখিনি যি আছিলে সামগ্ৰী দি ল'লোঁ আৰু লগতে ইয়াতে এটা দি দিছোঁ মই গোটা নেমু ইয়াতে গোটা নেমুটো আপোনালোকক দেখুওৱা নাছিলোঁ ইয়াতে গোটা নেমু এটা দিম আৰু একেবাৰে শেষত দি দিছোঁ ইয়াতে পানী অলপ দি দিছোঁ লগতে দি দিছোঁ অলপ নিমখ সোৱাদ অনুযায়ী দি দিম এনেকৈ বইল কৰি খাই বহুত ভাল লাগে এতিয়া মই প্ৰেছাৰৰ ঢাকনিখন ইয়াতে মাৰি পেলাই তাৰ পিছতে কুকাৰটো মই গেছৰ ওপৰত তুলি দিছোঁ আৰু গেছৰ ষ্টিমটো ভালকৈ ইয়াতে বহাই দিছোঁ আৰু এইফালে কুকাৰটো তেতিয়া বইল হ'বলৈ দিম মই এইখিনি বস্তু তাৰ পিছতে বইল কৰি কেনেকৈ খাম আপোনালোকক সেইখিনিও দেখাম চাই আৰু এইফালে মোৰ কুকাৰটোৱে মাৰিলে 5টা চিটি পুৰা 5টা চিটি মৰাৰ পিছতে মই গেছটো অফ কৰি দিছোঁ অলপ ঠাণ্ডা হৈ লওক তাৰ পিছতে খাবলৈ গোটেইখিনি উলিয়াই লওঁ কুকাৰটো মই ধুনীয়াকৈ খুলি চাম বস্তুখিনি কিমান কি সিজিলে ৱাও এইফালে দেখিছেনে খুবেই ধুনীয়াকৈ সিজি গৈছে সকলো বস্তুখিনি ইয়াতে ভাত পাতিছিলোঁ ভাত উলিয়াই লৈছোঁ খাবলৈ গোটেইখিনি উলিয়াই লওঁ খাবলৈ ফাইনেলি সকলোখিনি বস্তু খাবলৈ উলিয়াই লৈছোঁ আৰু ইয়াতে আপোনালোকক যিহেতু কৈছিলোঁ এটা স্পেচিয়েল ডিছ আছে স্পেচিয়েল ডিছটো এতিয়াহে আপোনালোকক দেখুৱাম স্পেচিয়েল ডিছটোৰ নাম হৈছে এইফালে ইয়াতে দেখিছেনে এইটো হৈছে পলু ইয়াতে হৈছে পলু খাম আজি ইমান ধুনীয়া লাগিছে নহয় আৰু খাবলৈ ইমান টেষ্টি হ'ব এইখিনি আৰু দেখিয়ে মোৰ লোভেই লাগি গৈছেগৈ আৰু পলু খাই মই এনেও বহুত ভাল পাওঁ খুবেই ধুনীয়াকৈ ভাজা হৈছে আৰু লগতে ইয়াতে সকলোখিনি এইফালে আপোনালোকক বইল কৰিছিলোঁ যিখিনি দেখিছিলে আপোনালোকে বইল চব্জিখিনি আছিলে সকলো বস্তুখিনি ইয়াতে যোগাৰ কৰি লৈছোঁ এতিয়া মোক খোৱাৰ ওপৰতহে কথা খাবলৈ লওঁ আৰু ইমান ভাল লাগিছে নহয় গোন্ধত মই থাকিবই পৰা নাই ইমানে ভাল লাগিছে প্ৰথমতে ষ্টাৰ্ট কৰোঁ কলৰ পৰা কলডিল আৰু এইফালে কি যে মজা সোৱাদ এতিয়া খাম ভাতৰ লগত আৰু এইটো পলু চাওকচোন কি যে সোৱাদ আপোনালোকে পলু খাই কোনে কোনে ভাল পায় মোক ক'বচোন মইতো বহুতেই ভাল পাওঁ গৰম ভাতৰ লগত এনেকৈ খাই চাব বিৰাটেই ভাল লাগে ভেকুৰি গুটি এইটো তিতা কেৰেলা এইটো নেমু
মজ্জা আৰু পলুটোৰ ভিতৰতে কিবা এটা ওলাইছে এইটো দেখি বৰ টেষ্টি খাবলৈও এই পলু বোলা বস্তুটো নহয় মই পালে পাগল হৈ যাওঁ আৰু নায়ে দেখিলে নে পলু শেষে গৈছে চব্জি অলপ বাচিলে মজ্জা লাগি গ'ল আজি খাই পেলাই বহুতে বেছি ভাল লাগিলে আপোনালোকেও এনেদৰে ঘৰতে বনাই খাই চাব বহুত বেছি টেষ্টি লাগে আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্স খোলাই ৰাখিম আপোনালোকৰ কাৰণে কমেণ্ট কৰি জনাব আকৌ এটা খুবেই ধুনীয়া নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই সকলোৱে ভালে থাকক বাই বাই